হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ ভাস্কৰ। প্ৰায় সম্পূৰ্ণ এটা বছৰ মোৰ এই চেনেলটোত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে, বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে মোৰ চেনেলটোত মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। এতিয়াৰ পৰা আকৌ মই সাজু হৈছোঁ নিয়মীয়াকৈ মোৰ চেনেলটোত ব্লগ আপলোড কৰিবলৈ। আপোনালোকে আজি এই ভিডিঅ'টো চাই থাকক। এটা সৰু সুৰা পাৰ্টি আছে, তাকে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া সকলোৱে আলু কটাত ব্যস্ত হৈ আছে। সকলোকে ঠিকা দি থৈ দিছোঁ আলু কাটিবলৈ। ৰাতিকৈ হাজিৰাটো লৈ ল'ব বাৰু। এতিয়া এয়া আলু পিঁয়াজ কাটি আছে দেই। এয়া আমাৰ ৰান্ধনি দেই, চাই দিয়ক দে। এয়া আমাৰ ৰান্ধনি। এয়া আজি আমাৰ খানাৰ প্ৰেচিডেণ্ট ৰাখিছোঁ, ইয়াক প্ৰেচিডেণ্ট। হাই এইকেইটা কষ্ট কৰি মৰিছে, তাৰপৰা এজন গছৰ ঔটেঙা গছত আৰাম কৰিব আহিছে। তাৰপৰা এইকেইটা এয়া আমাৰ খানাৰ ভাইচ প্ৰেচিডেণ্ট জগু, ভাইচ প্ৰেচিডেণ্ট। এয়া আমাৰ আজি খানাৰ জেনেৰেল ছেক্ৰেটেৰী দেই, এজন জেনেৰেল ছেক্ৰেটেৰী। ঋতুপৱন মুখখন দেখুৱাই দিয়া। এয়া জেনেৰেল ছেক্ৰেটেৰী ফাং মাৰিছে। এয়া আমাৰ ইয়াক মাংস কটাৰ দায়িত্বটো দিছোঁ দেই। বৰ মাংসটো ভালকৈ কাটিবি, থেতেলাই নেপেলাবি, থেতেলাই। এই কাম কৰ। আমাৰ খানাত উপস্থিত হৈছে আমাৰ এজন মানে লিডাৰ, মানে এজনকে লিডাৰ ৰাখিছোঁ। এওঁ মানে আজি খানা হেণ্ডেল কৰিছে। এজন লিডাৰ আহি গ'ল। এয়া আমাৰ দাইদেউ ৰমলা, উৰুলি দিয়ক। ৰমলা উৰুলি দিয়ক। कौन है ये लोग? कहाँ से आते हैं? গাখীৰ চাহ বনাই আছে দেই, গাখীৰ চাহ। এজন গাখীৰ গাখীৰ চাহ আৰু জেলেপি আহি গ'ল। এখন খাই আছে গোটেইখনে। দিছ ইজ বৰ খাইছ এমনে জেলেপি থাক লগাই লৈছে। ইয়াত পুৰা ব্ৰইলাৰ বনি আছে, ব্ৰইলাৰ। ইয়াত পুৰা চিকেন বনি আছে। এজন ৰান্ধনিৰ দায়িত্বটো এই ককাই লৈছে দেই। দিছ ইজ ঢুলীয়া ওজা ঢোলৰ ওজা। এইকেইটা ইন্দ্ৰ দেৱতাৰ ওচৰলৈ যাব মন গৈছে। পঠিয়াই দে ইন্দ্ৰ গ'লে। ৰমলা উৰুলি দিয়ক। ৰমলা এয়া আমাৰ উজনি অসমৰ ঢুলীয়াজন। বজাই দিয়ক ওজা আমাৰ ওজা দেই। পুৰা এপিনে খানা চানা বনি আছে। আমাৰ পক বনাই আছে। কক ভাই গ'ল উতলি আছে। ৰান্ধনি কাই আৰু কিমান সময় বাকী? 2 ছেকেণ্ডত হৈ যাব। এইবাৰ এইকেইটা বুলি 25 বছৰ মান মুখা আছিলে, এতিয়া আৰু সন্তুষ্ট কৰি দিছোঁ। অলপ কমেণ্ট দি অকণমান কওঁ। এজনে বনাই আছে খাই আছে গোটেইখিনি কি শেষ কৰি পেলা বুলি ভাবিছ নেকি? रहा नहीं जाता, तड़प ही ऐसी है ना। গধূলিয়ে হ'ল আৰু কিমান দেৰি হ'ব? খাবই পোৱা হ'ল। এয়া আমাৰ ঋতুপৱন খাং খাং কৰি আছে। এইটো মাংসখিনি আগত লৈ পিনে খাং হ'ল নাই। এয়া আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীখিনিক খাবলৈ দি লৈছোঁ। এয়া দৈ, বুনিয়া আৰু ৰসমলাই। এজন আমাৰ জানি দাদা পুৰা চুবাইছে। এজন আমাৰ পেটটো চাই দিয়ক। খাদ্যবন্দী দেই। এইডাল খাদ্যবন্দী। আমাৰ গাঁৱত এটা ৰাহু মানে মাংসটো মিনিমাম আধা কেজি খাইছোঁ। ভাতখিনি আছে এক্সট্ৰা, এনেকুৱা 2 কাপ খাইছোঁ। হ'ব বাই। কাঁহী বাতিকেইটা খালি ধুই থৈ যাব লাগিছিলে দেই। এণ্ড ফাইনেলি আমাৰ টিমটোৱে পানীখিনি পাত
পুৰা খাই আছে চাহ খাব নাপালে কিন্তু চাহ নিমখ ৰমলা এয়া পুৰা খানা চলি আছে এখনে গোটেই এইটো পুৰা মানপাত হৈ লৈছে আমাৰ এজন সেনাপতি চাওঁতে পুৰা আন্ধাৰে হ'ল তাৰ পৰা এইকেইটা জলদি খাই এইকেইটা খাইছে অকল কাঁহী বাতি নধুৱে আকৌ এইকেইটা এয়া আমাৰ কক একদম গোটেইটো নুদুকাটো হৈছে খাই পিনে এনে কেইকেজিমান সোমালে 2 কেজিমান খাই দিলো দেই ভাত মাংস চব মিলাই গোটেইটো নুদুকা হৈ গৈছে আজিৰ দিনটোতে এদিনতে শকত হৈ গলি গেছ একেবাৰে শেষত আমাৰ খানা খোৱা আজি শেষ হ'ল আৰু আন্ধাৰে হ'ল দেখিছে তাৰ পৰা এইকেইটা বাচন ধুই আছে এইকেইটা আহক দেখুৱাইছোঁ সৰ্বশেষত আজি এই ভিডিঅ'টো ইমানখিনিয়েই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব আজিলৈ বাই বাই টাটা আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সমাপ্ত